প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক গীতি কবিতাটোত প্ৰৱাহিত হৈ আছে মানৱতাৰ সুৰ। কবিতাটোৰ প্ৰথম স্তৱকটোত প্ৰচণ্ড ধুমুহাজাকে কবিৰ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছে। তেতিয়া কবিয়ে নিৰ্ভীকভাৱে ধুমুহাজাকৰ পৰা অপৰিসীম শক্তি বিচাৰিছে। হৃদয় উদঙাই স্বাভাৱিক শব্দৰেই কবিয়ে বজ্ৰৰ পৰা কি কামনা কৰে সুধিলে। কবিয়ে তেতিয়া বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠ অৰ্থাৎ গুৰুগম্ভীৰ মাত বিচাৰিলে। সেইদৰে কবিয়ে আকাশৰ পৰা উদাৰতা বিচাৰিছে বিশাল দৃষ্টি। ধুমুহা, বজ্ৰ, আকাশ প্ৰকৃতিৰ এই উপাদানবোৰৰ পৰা কবিয়ে শক্তি আৰু প্ৰেৰণা আহৰণ কৰিবলৈ বিচাৰিছে। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ বিচাৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। কবিতাটোৰ শেষত প্ৰকৃতি প্ৰদত্ত অপৰিসীম শক্তি লাভ কৰি মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰি তুলিব বিচৰাৰ ক্ষেত্ৰত পোৱা প্ৰেৰণাৰ বাবে কবিয়ে ধুমুহা, বজ্ৰ আৰু আকাশক শতবাৰ প্ৰণিপাত জনাইছে। মুঠতে গীতি কবিতাটোৰ জৰিয়তে গীতিকাৰে প্ৰকৃতি জগতৰ নানা উপাদানৰ পৰা নানা গুণ আহৰণ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গাব বিচাৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মনত নিশ্চয় প্ৰশ্নৰ অৱতাৰণা হৈছে যে গীতি কবিতা মানেনো কি? কবিৰ আৱেগ অনুভূতিৰ গীতিময় প্ৰকাশেই হ'ল গীতি কবিতা। গীতেই গীতি কবিতাৰো উচ্চ যদিও গীত আৰু গীতি কবিতাৰ উভয়ৰে মাজত বৈসাদৃশ্য বিদ্যমান। শব্দচয়ন, ছন্দৰ বৈচিত্ৰ্য, সুৰ, ভাৱ কল্পনা ইত্যাদিৰ ক্ষেত্ৰত দুয়োবিধৰ মাজত পাৰ্থক্য আছে। শব্দচয়নৰ বেলিকা গীত ৰচকৰ স্বাধীনতা সীমিত। সুৰ সংযোজনত সুবিধা হোৱা আৰু সহজে উচ্চাৰণ কৰিব পৰা ধৰণৰ শব্দহে গীতৰ বাবে উপযোগী। আনহাতে গীতি কবিতাত কবিয়ে অভিৰুচি আৰু ইচ্ছা অনুযায়ী শব্দ ব্যৱহাৰ কৰিব পাৰে। গীতত সুৰে প্ৰথম প্ৰাধান্য লাভ কৰে। কথাংশৰ প্ৰাধান্য দ্বিতীয় পৰ্যায়তহে সাধাৰণতে বিচাৰ কৰা হয়। কিন্তু গীতি কবিতা হ'ল কথা আৰু সুৰৰ সমন্বয়। সৰল আৰু জটিল এই দুই ধৰণৰ ভাৱৰ মাজতে গীতি কবিতা একোটা ফুটি উঠে, য'ত স্থান পায় কবি এজনৰ ব্যক্তিগত আশা নিৰাশাৰ আপোন বিভোৰ স্পন্দন। কেতিয়াবা এই স্পন্দনত জুইৰ ফিৰিঙতিৰ দৰে শব্দও থাকিব পাৰে।